Hey, Bebery Bang. Bebery Bang. Bebery Bang. Bebery Bang. হেৰৌ মূৰ্খ এই তোৰ দুটাকে চাৰিটা চকু থাকিও নেদেখিলে তহঁতি অকৰা এটা আৰু এটা তাৰমানে দুটা দেখো চাৰিটা বুলি ক'লে যে আপোনাৰ দেখোন দুটাহে চকু ঐ মূৰ্খ এই মোৰ চকু নহয় তহঁত দুটাৰ চকুৰ কথা কৈছো মই এই ক'ৰ পানো আহিলে এই কালৰ কলিকেইটা এইকেইটা ধৰিলে ধৰ মোক গোসাঁই দেখিছানে বাৰু হেৰ এইটো উঠাই নাই অথনিৰ পৰা তোক যে মই চিঞৰি চিঞৰি জগাই আছো শুনিছনে নাই নে সপোনে দেখি আছ হেৰ উঠচোন উঠচোন বোলো ৰাস্তাত মানুহ এজনে পৰি কেকাই আছে শুনিছনে নাই এই জাইলাং থাকেলাং এইকেইটাই আৰু শেষ কৰিলে তই উঠচোন হেৰ উঠচোন তই পাতলে যা ইমান কেকাই আছে মানুহজনে হেৰ যাচোন যা কি হল ৰবা কেলে চিঞৰ অকণ কৰি আছিলানো কি হল কোৱাচোন চকলেটটো খাবলৈ লৈছিলোহে মই জগাই দিলে যে কি হল কোৱাচোন কি হল কেলে চিঞৰ কৰি আছা সেই ৰাস্তাতে ঘটংকে শব্দ এটা শুনিলো বুজিছনে বাহিৰলৈ চাই দেখিলো সেই তাতে বুঢ়া মানুহজন পৰি কেকাই আছে বুজিছনে সেই জাইলাং থাকিলে সেইকেইটাও কঁকালত হাত দিহে চাই আছে মানুহজনে দুখ পালে যেন পাইছো বুজিছনে এইটো যাচোন যা দৌৰ মাৰ ৰাস্তালৈ যা আৰু মানুহজনে যদি বেছিকে দুখ পাইছে ঘৰলৈ লৈ আগে অ খুৰা বেছিকে দুখ পালে নি আপুনি চাওঁ চাওঁ উঠক 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 অ যাই থাকে নধৰক কেলে ধৰ ধৰিছো এণ্টেনা ধৰিছ মানে কাক ধৰিছ তুমি ইটোৱে সিটোক ধৰিছো আকৌ তুমি ধৰিবলৈ কোৱা নাই জানো তই ঠিকে কৈছ দাইলা আমি ইটোৱে সিটোৱে ধৰিছো আকৌ হেৰৌ ইটোৱে সিটোক নহয় খুৰাক ধৰেহি হেৰৌ তই ক'ব লাগে কাক ধৰিব লাগে তই কোৱা নাই নহয় তুমি ভূত মানুহ চিধা কথা ধৰিবলৈ কৈছ ধৰিছো গোটেইখন বেবেই বাং হৈছে দেই তই ঠিকে কৈছ দাইলা এতিয়াতো আমাক ক'ব লাগে ন মূৰ্খ কেইটাক আজি লগ পালো মই হ'ব এতিয়া এইফালে আৰু এই খুৰাক ধৰি দেহি মায়ে কৈ পঠিয়াইছে নহয় মোক যে খুৰাই যদি বেছিকে দুখ পাইছে তেতিয়াহ'লে আমাৰ ঘৰলৈকে লৈ যাবলৈ কৈছিলে আছোন না বোপাইটো নালাগে মোক এই পাৰিলে আমাৰ ঘৰতে থৈ আহেগেচোন খুৰা গৈছো ৰ'ব দেই আমি ধৰি পেলাই আপোনাক ঘৰত থৈ আহিম ন যালা বল খুৰাক ঘৰত থৈ আহিম ভগৱান নালাগে দেই এই দুটাক নপঠিয়াবা মোৰ ওচৰলে ৰাম ইহঁতক নিদিবা দেই মোক ধৰিবলে এইকেইটাই ধৰিব লাগিলে মোক আকৌ ক'ত পেলাবগে ঠিকনা নাই হেৰৌ বোপাইটো এই দুটাক পাৰিলে মোৰ চকুৰ আগৰ পৰা আঁতৰাইহে দিয়া দেই ৰাম ঘৰত গৈ গৰম পানী অকমান দিলেহে যদি কঁকালটো আৰাম পাওঁ ৰাম বৰ বিষাইছে হ'ব খুৰা আপুনি চিন্তাই নকৰিব এই এণ্টেনা আছে নহয় আপুনি খালি ঘৰটো বটাই দিব মই আপোনাক ঘৰত থৈ আহিমগে যাই থাকে তহঁতি দুটা যা এইটো পইচা ল খুৰাৰ কাৰণে সততা বেগটা লৈ আহিবি ঠিক আছে এণ্টেনা আপুনি মোক কান্ধতে ধৰি লওক খুৰা জাইলাং সেইখন এখন মুখৰ আগতে দোকান এখন দেখিছো বলচোন ফল আৰু মূল আছে আমি গৈ পেলাই সেই দোকানখনতে সুধি চাওঁ এণ্টেনাইনো কি আমাক এইটো হট বেগ নে কিবাটো নিবলৈ ক'লে ব'ল আমি তাতে সুধি চাওঁগৈ ব'ল থাকেলাং কি ফল আৰু মূলৰ কথা ক'বলৈ আহিছো মই একো ধৰিব পৰা নাই দেই পাইছো ফল আৰু মূল তাৰমানে তই ফল মূলৰ দোকানৰ কথা কৈছ টেঙৰ হলি দে তই বৰ বেলেগ টেঙৰ হৈ গলি ক'ত গিলি সেইখন দোকানৰ কথাকে কৈছো ব'ল এতিয়া দেৰি কৰি নাথাকো সোনকালে গৈ পেলাই তাত আমি সেই বেগটো পাওঁ নেকি চাওঁগে ব'ল ব'ল বাৰু আমি তাত খবৰ এটা কৰি চাওঁ নহ'লে ওচৰত আৰু দোকান আছে ন বেলেগলৈ গুচি যাম নে কি কয় ব'ল ভাইটি কোৱাচোন কোৱা কি লাগে বাৰু তোমালোকক দাদা আমি তাৰমানে এই হট বেগ এটা বিচাৰি আহিছিলো আপুনি আমাক হট বেগ এটা দিব পাৰিবনে কেইটকা দাম বাৰু কওকচোন কওক হট বেগ সেইটো আকৌ কি বস্তু কেলে হট বেগ আকৌ দাদা থাকেলাং সেই দাদাই হট বেগে চিনি নাপায় বুজিছেনে কেনেকুৱা দোকানী হৈছে দাদা কেলে হট মানে গৰম নহয় জানো সেই গৰম বেগ নাই আপোনাৰ ওচৰত কওকচোন ক'ৰবাত পাই নে গৰম বেগ এটা ভাইটি কিনো ধেমালিখন কৰি আছা কি এই হট বেগ চিঙি আছা অথনিৰ পৰা মোৰ দোকানত আম পাবা আপেল পাবা কল পাবা কমলা পাবা সেইবোৰ লাগে যদি লোৱা নহ'লে এপাত যোৱা মোৰ দোকানত নাই হট বেগ একো নাই মোৰ দোকানত থাকেলাং আমি এইখন দোকানত শুনি কিনো ব'ল এনেকে কৈছে চা আমি এইখন দোকানৰ পৰা
আমো নিকিনো, কলো নিকিনো, আপেলো নিকিনো, আঙুৰো নিকিনো, কাক বিকে বিকি থাকক। আমি নিকিনো ইয়াৰ পৰা, আমি বেলেগ দোকানৰ পৰা কিনিম হট বেগ। বল বল বল, ইয়াতনো কোন ৰৈ থাকে? আমি ওচৰৰে বেলেগ এখন দোকানত বিচাৰিছো, তাত হট বেগ পাম চাগে, আমি তাৰপৰা লৈ যাম। বল 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 বল। অ জাইলাং, সেইখন এখন বেগৰ দোকান দেখিছো, বলচোন বল, সেই দোকানখনত আমি কিজানি পাই যাম হট বেগটো। অ ঠিক কথা কৈছ, সেইখনতো বেগৰ দোকানে। বল বল, তাত নিশ্চয় আমি হট বেগ নে কিবাটো পাই যাম। বল 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 বল। অ দাদা, আপোনাৰ দোকানত ঢেৰ বেগ দেখিছো, আমি আমি বিচাৰি থকা বেগটো পাম নে বাৰু আপোনাৰ ইয়াত? ভাইটি আমাৰ ইয়াত ধেৰ বেগ পাবা। স্কুল বেগ আছে, পিঠিত লোৱা বেগ আছে, বজাৰ কৰিবলৈ যোৱা বেগ আছে। তোমালোকক বা কি বেগ লাগে এতিয়া কোৱাচোন কোৱা। অ দাদা, এই আপুনি আমাক হট বেগ এটা দিয়কচোন, আপুনি নিজে চাই দিলেও হ'ব। এই আমাৰ তাৰমানে বিচাৰি বিচাৰি ভৰি বিষাই গৈছেগে, বহুত দোকান ঘূৰিলো নহয়, হট বেগ নাপালো। এই আপোনাৰ ইয়াতে ভাল চাই ডাঙৰ চাই কিবা বেগ এটা দিলেই হ'ল আৰু, বেগ হলে হ'ল আৰু। ঠিক আছে ভাইটি, তোমালোকে এই বেগটোকে লৈ যোৱা। এই বেগটো বৰ দামো বেছি নহয়, তোমালোকে ইয়াত বস্তু বস্তু ভৰাই পেলাই বজাৰত যাব কৰিব পাৰিবা। এইটোকে নিলে ভাল হ'ব বুলি মই ভাবিছো, এইটোকে লৈ যোৱা নহলে। হওক দেই, আপুনি পৰা বিচাৰি বিচাৰি বেগ এটা যে পালো। আপুনি আমাক এই ডাঙৰ ৰঙা বেগটো যে দিছে, বহুত ধন্যবাদ দিছো দেই আপোনাক। এইটোত যে এণ্টেনাই ঢেৰ বস্তু বজাৰ কৰি ভৰাই লৈ যাব পাৰিব ন জাইলাং? এইটো পইচা লওক দাদা, আৰু আমি গৈ থাকো দেই। বেগটো দিয়াৰ বাবে আকৌ এবাৰ ধন্যবাদ দিছো। ঠিক আছে ভাইটি, তোমালোকে বেগটো লৈ পেলাই যাবা। ভালকে নিবা, বেগ নহলে আকৌ ফাটিব নহয় দেই, ভালকে যাবা দিয়া। মাজনী মাজনী, বোলো আকাশবাণী শুনিছনে? এই ভিতৰৰ পৰা মোলে সেই পানী বটল এটা লৈ আহাচোন আই। দেচোন মাজনী, বৰ পিয়া লাগিছে পাই। অ মাজনী, তই আকৌ কেলে কান্দিছ? আপুনি কিবা লগালে নি বাৰু তাইক? মইনো আকৌ এই আমাৰ মাজনীক কেলে লগাম বাৰু? তুমিও যে কথাবোৰ কোৱা আকৌ দেই। তাই ভাবিছে আমাৰ এণ্টেনাই হেনো সেই শিৱৰাত্ৰি মেলা চাবলৈ গ'ল বুলি পেলাই, আৰু তাইক লৈ নগলে বুলি ভাবিয়ে তাই কান্দি আছে। বুজাই দিয়াচোন, বুজাই দিয়া মাজনী, অকমান বুজাই দিয়া, তুমিহে পাৰিবা আৰু দেই। অ মাজনী, চাও এইফালে আছোন, নেকান্দিবি আকৌ। এই দাদাই মেলা চাবলৈ নাই যোৱা নহয়, সেই জাইলাং থাকেলাঙৰ লগতহে গৈছে। কিবা এটা আনিবলৈ পঠিয়াইছো মই। চাও এইফালে নেকান্দিবি দেই মাজনী, তোক বাৰু মই মেলা চাবলৈ লৈ যাম দেই, আৰু কিবা এটা কিনিও দিম, হ'বনে? হ'ব হ'ব মাজনী, তোক একদম ডাঙৰ পুতলা এটা শিৱৰাত্ৰি মেলাত কিনি দিব বাৰু দেই। এতিয়া তই মন মাৰি নাথাকিবি আকৌ। এতিয়া মই যাওঁ দেই খেলিবলৈ, দাদা আহিলে ৰাতিকে মোক মেলা চাবলৈ লৈ যাবা দেই। এটা এতিয়া মই খেলিবলৈ যাওঁ দেই। মামা বাই বাই। অ মা, আজি বৰ ডাঙৰ কথা এটা হ'ল বুজিছানে? এই জাইলাং থাকেলাঙক লৈ পেলাই আৰু নোৱাৰিছো মই, ইমান যে খেলি মেলিখন কৰি ফুৰে, আজি আকৌ কৰিলে নহয় খেলি মেলি। এইকেইটাইনো আকৌ কি কৰিলে হেৰো? এণ্টেনা, এই ইহঁতি মানে ঠিক নহবগে নিও। কি কৰিলে আকৌ কচোন, ক কি হ'ল কথাটো? এই কিনো কম দেউতা, এই যিখনহে লটি ঘটি কৰিলে মোৰ বুজিছানে? ভাঙি পাতি নকওনো কেলেও বোপাই, কিনো লটি ঘটি কৰিলে কচোন ক। মই কৈছো শুনা, তুমি যে মোক ৰাতিপুৱা শুই থকা পৰা জগাই দিলা, আৰু যে তুমি ক'লা যে সেই বাটতে মানুহ এজনে পৰি পেলাই দুখ পালে বুলি, মইতো দৌৰ মাৰি গলো। দৌৰ মাৰি গৈ পেলাই দেখিছো হয়তো নকওঁ, খুৰা এজনে পৰি পেলাই কেকাই আছে, আৰু আমাৰ এই জাইলাং আৰু থাকেলাঙে সিফালে মোৰ কৰি ইটোৱে সেইটো গাত ধৰি পেলাই ৰৈ আছে। মোৰতো দেখিয়ে খং উঠি গৈছে। মই তাহাঁতক ক'লো, তহঁতি খুৰাক ধৰিছো না। ক'তনো তাহাঁতি খুৰাক ধৰি পেলাই আহিলে, ইটোৱে সিটো খাবতা মাৰি পেলাই ধৰি পেলাই ৰৈ আছে বুজিছানে? মই খুৰাজনক তুলি লৈ পেলাই বোলো ব'লক খুৰা, আমাৰ ঘৰতে অকণমান আপুনি আৰাম কৰি ল'ব। কিন্তু খুৰাই ক'লে, বোলে নহয় বোপাইটো, আমাৰ ঘৰলৈকে তুমি মোক লৈ বোলে, মই ঘৰতে আৰাম কৰিম। সেই বুলি কোৱা কাৰণে মই খুৰাক ঘৰলৈ লৈ যোৱা কথাটো ভাবিলো। তাৰপিছতে মই জাইলাং আৰু থাকেলাঙক ক'লো, এই কঁকালত শেক দিবলৈ বোলো হট ৱাটাৰ বেগ এটা লৈ আনগে যা। হট ৱাটাৰ বেগ আনিবলৈ গৈ সিহঁতি যিখনহে কৰিলে আৰু কৈছো নহয়। আকৌনো কিখন কৰিলে? বুজিছানে মা, এই ইহঁত দুটাই হট বেগ বিচাৰি এই প্ৰথমতে ফল মূলৰ দোকানলৈ গ'ল, তাৰপৰা গেলামালৰ দোকানলৈ গ'ল, তাৰপিছত আকৌ তোমাৰ এই কিবা বোলে হাৰ্ডৱেৰ ষ্টৰলৈ গ'ল। মুঠতে গোটেই দোকান সোপা ঘূৰোতে লাষ্টত আনিলেগে সেই কেৰি বেগ এটা, আৰু সেইটোত বোলে বজাৰ কৰি পেলাই বস্তু ঢেৰ সোমাব পাৰি, সেইটো কাৰণে ডাঙৰ দেখি কেৰি বেগটোকে লৈ গুচি আহিলে। এতিয়া কি কৰা কৰা।
ইহঁতক লৈ পেলাই মই নোৱাৰিছো মা। বাৰু হ'ব দে, জাইলাং থাকেলাঙৰ কথা মোক আৰু বহাই নকলেও হ'ব। মই বুজি পাইছো সিহঁতৰ কথা। সিহঁতি তেনেকুৱাই, সিহঁতক মৰমে একদম সঠিককে বুজালেহে কামবোৰ কৰিব পাৰিব। কিন্তু তই যে এই বিপদত পৰা মানুহজনক যে সহায় কৰিলি, সেইটো বৰ ভাল কাম কৰিলি বোপাই। আজিকালি আকৌ ল'ৰা ছোৱালীবোৰে উভতিয়ে নাচায় নহয়, কোনোবাই পৰি থাকিলেও পৰি থাকক। কিন্তু তই যে আকৌ সেই মানুহজনক যে সহায় কৰিলি, সেইটো বৰ ডাঙৰ উপকাৰ কৰিলি বুজিছ। আৰু মানুহেই যদি মানুহৰ কথা নাভাবে কোনে ভাবিব। তই আগলেও এনেকে বিপদত পৰা মানুহক সহায় কৰি যাবি দেই বোপাই। মানৱ সেৱাই হ'ল এই আচল ধৰ্ম, বুজিছ নে এণ্টেনা? সদায় মানুহৰ সহায় কৰিব লাগে দেই। হ'ব মা, হ'ব দেউতা, মই সদায় তোমালোকৰ কথা শুনি আহিছো, আৰু সেইটো কাৰণে মই সদায় যিমান পাৰো মানুহক সহায় কৰি আছো আৰু সহায় কৰি যাম। প্ৰিয় দৰ্শক বৃন্দ, আপোনালোকে আজি আমাৰ এই এপিছডটো চাই কেনেকুৱা পালে এই অনুগ্ৰহ কৰি আমাক জনাবচোন দেই। আপোনালোকে কেনেকুৱা পালে সেই কথাটো যদি আমাক জনাই দিয়ে আমাৰ বৰ ভাল লাগিব, আৰু আমি আগলৈও কাম কৰিবলৈ আমি সাহস পাম। আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব দেই। আপোনালোকৰ এটা এটা কমেণ্টে আমাক বহুত সাহস দিয়ে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ থাকিল।